ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে ফাৰ্ষ্ট টি20 ক'ত দিব, কেইটা বজাত দিব, এইখিনিৰ ওপৰত কালি এটা ভিডিঅ' বনাইছোঁ। চোৱাই যদি গৈ চাওক, কেইখন টি20 আছে চবখিনি ইনফৰমেশ্যন দিছোঁ। আৰু মেটছ আৰম্ভ হ'ব 4:30 4:30 বজাত আজি। আৰু প্ৰবেবল লাইন আপ কি হ'ব আজিৰ মেটছখনৰ, আৰু প্ৰেডিকশ্যন যদি লাগে প্ৰেডিকশ্যনো মই কৰি দিম। তো এইখিনি কথা পাতিম, ভিডিঅ'টো শেষলৈ চাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত প্ৰেৰণা যোগায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়াৰ লাষ্ট যদি মই কথা কওঁ, লাষ্ট ভালেকেইটা ছিৰিজত ইণ্ডিয়াৰ প্ৰদৰ্শন একদমেই বেয়া হৈছে। আমি দেখিলোঁ ইংলেণ্ডৰ লগত লিমিটেড অভাৰ্ছৰ যি ছিৰিজ, ODI হওক বা টি20 হওক, দুইটা ছিৰিজে হাৰিছে ইণ্ডিয়াই। তাৰ আগত আমি জানো যে আয়াৰলেণ্ডৰ লগত ইণ্ডিয়াই টি20 ছিৰিজ হাৰিলে। গতিকে কি ক'ম আৰু, আণ্ডাৰ গৌতম গম্ভীৰ এৰা বহুতখিনি আমাৰ ইণ্ডিয়াই মেটছ হাৰিলে। আৰু এইবাৰ ইণ্ডিয়াৰ নতুন প্ৰতিদ্বন্দ্বী হ'ল জিম্বাবৱে, আৰু জিম্বাবৱেৰ ঘৰতে মেটছ কেইখন হ'ব। গতিকে আমি ভাবি ল'ব নোৱাৰোঁ যে জিম্বাবৱে টিমটো দুৰ্বল বা জিম্বাবৱে আমাক মানে ফাইট নিদিব, কাৰণ আমি দেখিছোঁ জিম্বাবৱেও ফৰ্মত আছে। ৰিচেণ্ট আমি পাষ্টত দেখিলোঁ যে তেওঁলোকৰ যি মেটছ হৈছিলে বাংলাদেশৰ লগত, তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰি কিনে ছিৰিজটো জিকিছে। গতিকে ইট উইল বি এ টাফ কণ্টেষ্ট। আৰু অলৰেডি চিকান্দাৰ ৰাজাই চেলেঞ্জ দিছে যে ইণ্ডিয়াও লগত ফাইট দিব বুলি, আৰু তেওঁ কৈছে যে দুয়োটা টিম ইকুৱেল হ'ব। গতিকে জিম্বাবৱেৰ কেপ্টেইন হয় টি20ৰ চিকান্দাৰ ৰাজা। তো আহি লওক চাওঁ আমি এতিয়া প্ৰবেবল লাইন আপ ইণ্ডিয়াৰ কি হ'ব পাৰে। তো প্ৰবেবল লাইন আপ মই বনাইছোঁ, আপোনালোকে ফটোত দেখাই দিম। তো আজি ফাইনেলি আমাৰ সূৰ্যবংশী খেলিব। সূৰ্যবংশী অপেনিং কৰিব লেফ্ট হেণ্ডাৰ, আৰু দুইটা লেফ্ট হেণ্ডাৰে অপেনিং কৰিব। সূৰ্যবংশীৰ লগত থাকিব অভিষেক শৰ্মা, তাৰ লগত আহিব ঈশান কিষাণ থ্ৰীত আহিব, আগেইন লেফ্ট হেণ্ডাৰ। তাৰপিছত আহিব আমাৰ শ্ৰেয়াছ আয়াৰ, তাৰপিছত আহিব তিলক বৰ্মা, তাৰপিছত যদি মই কওঁ শিৱম ডুবে। এতিয়া এটা কথা যে শ্বেডছ প্লেয়াৰজন IPL-ত আপোনালোকে দেখিছে চাগে, তেওঁক স্কোৱাডত লোৱা হৈছে, কিন্তু আজিৰ মেটছখনত তেওঁ খেলিব পাৰিবনে নাই সেইটো এটা কুৱেশ্যন মাৰ্ক। তো তিলক বৰ্মা ক'লোঁ, তাৰপিছত শিৱম ডুবে, ৰিংকু সিং, তাৰপিছত যদি মই কওঁ হৰ্ষ ডুবে, প্ৰিন্স যাদৱ, মায়াংক যাদৱ আৰু অশোক শৰ্মা। তো মোৰ এনেকুৱা লাগিছে যে মায়াংক যাদৱে ফাইনেলি আজি খেলিবলৈ পাব, আৰু আমাৰ যি স্পীড ষ্টাৰ মায়াংক যাদৱ আৰু অশোক শৰ্মাৰ আজি ডেবু হ'ব পাৰে। আৰু যদি আমি হৰ্ষ ডুবে আৰু এজন যদি পেচাৰ আমি ছেক্ৰিফাইচ কৰিব লাগে, বা হৰ্ষ ডুবেৰ জেগাত আমি সেইক ল'ব পাৰোঁ, কি বুলি কয়, আমাৰ ৰবি বিষ্ণয়ক ল'ব পাৰোঁ। তো ৰবি বিষ্ণয় ইজ এন অপশ্যন, ৰবি বিষ্ণয়কো খেলাব পাৰে। আৰু বাকী ৰবি বিষ্ণয়ক ল'লে, আৰু যদি হৰ্ষ ডুবে আৰু ৰবি বিষ্ণয় দুইটাকে লয়, আৰু ইফালে আমি ল'ব লাগিব মায়াংক যাদৱ আৰু প্ৰিন্স যাদৱক ল'লে অশোক শৰ্মা বাদ পৰি যাব তেতিয়া। তো মেইনলি এইখিনি হ'ল কম্বিনেশ্যন, এইটোৰ ভিতৰত হ'ব পাৰে। আৰু মোৰ এনেকুৱা লাগি আছে যে শ্বেডজে খেলিব নাপায়, চান্স নাপায়, আৰু আমাৰ হৰ্ষ ডুবে পাব, আৰু প্ৰিন্স যাদৱ, মায়াংক যাদৱ আৰু অশোক শৰ্মা আমাৰ বাদ পৰি গ'ল। আমাৰ ইফালে ৰবি বিষ্ণয় বাদ পৰিব পাৰে, আৰু যদি ৰবি বিষ্ণয় খেলে তেনেহ'লে হৰ্ষ ডুবে বাদ পৰিব। তো এনেকুৱা মোৰ লাগিছে প্ৰবেবল 11। তো আপোনালোকে কি ভাবে, আপোনালোকৰ প্ৰবেবল 11 আপোনালোকৰ যদি মাইণ্ডত আছে কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক আমাক। আৰু বাকী প্ৰেডিকশ্যনৰ যদি কথা কওঁ, এইখন ফাৰ্ষ্ট মেটচ হ'ব, আৰু ইণ্ডিয়াৰ যিহেতু নিউ প্লেয়াৰ্ছ কেইটামান আছে, তো পাল্টা ভাৰী আছে জিম্বাবৱেৰ। মোৰ এনেকুৱা লাগিছে জিম্বাবৱে মেটচখন জিকিব, কিন্তু ছিৰিজটো ইণ্ডিয়াই কামবেক কৰিব। তো এনেকুৱা টাইপ লাগিছে। আজিৰ মেটচখনত যদি মই উইনাৰ কওঁ, প্ৰেডিকশ্যন জিম্বাবৱে ইজ দ্য উইনাৰ। তো চাওঁ আহক কি হয়, আপোনালোকৰ প্ৰেডিকশ্যন কৰক কমেণ্টত। আৰু এইখিনিলৈ যদি চাইছে লাইক কৰি দিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। তেতিয়ালৈ আহিছোঁ আন এটা ভিডিঅ' লৈ আনিম। চাইনিং অফ।